বৰুৱা আমাৰ ই গৈ আছে দে তহঁতৰ ঘৰলৈ দুদিনমানৰ পাছত ই মানে তই নাহনি ইয়ালৈ গোটেই পৰিয়াল অহা কথা আছিলে নহয় যাম বুলিয়ে ভাবি আছিলোঁ কিন্তু কি কৰিবি জানই নহয় আৰু মোৰ কথা এইবোৰ বিজনেছত লাগি নাথাকিলে নহয় এটা ইম্পৰ্টেণ্ট কাম ওলালে এমাহমান পুৰা বিজি আছোঁ যাবলৈতো মোৰো মন আছিলে তোক বহুত দিন দেখা নাই গাঁৱলীয়া পৰিৱেশত কেইদিনমান থাকি আহিবলৈ মনটো আছিলে কিন্তু কি কৰিবি এতিয়া নোৱাৰি নহয় আকৌ যাব কিন্তু ই অকলে আহিব জানো যাব মই তাক সকলোখিনি কৈ থোৱা আছে সি যাবলৈ ৰেডি তই ঘৰৰ মানুহক কথাটো কৈ থবি ঠিক আছে তই সেইবোৰ চিন্তাই কৰিব নালাগে হ'ব তেন্তে ৰাখিছোঁ এতিয়া যোৱা দিনা মই ফোন কৰি দিম হ'ব মোৰ স্কুলীয়া বন্ধু বিদ্যুৎ বৰুৱা কিমান যে মনত পৰে স্কুলীয়া দিনবোৰ দুয়োটাই মিলি কম উৎপাত কৰিছিলোঁ নে স্কুলত ঘৰত দেউতাৰ চাকৰি সূত্ৰে চহৰলৈ আহি এতিয়া মই চহৰৰ এজন নামী দামী বিজনেছমেন বনিলোঁ সি গাঁৱতে থাকি স্কুল এখনৰ মাষ্টৰ হ'ল যদিও দূৰে দূৰে আছোঁ আমাৰ বন্ধুত্ব এতিয়াও আগৰ দৰেই আছে সকলোৰে ব্যস্ত জীৱন আহ কৰিবলৈহে কাৰো হাতত সময় নাই তথাপি আমাৰ বন্ধুত্ব আগৰ দৰেই আছে এই বন্ধুত্বৰ এনাজৰীডাল আৰু অকণমান কটকটীয়া কৰোঁ বুলি ভাবিছোঁ মোৰ একমাত্ৰ ল'ৰা নীলিম দিল্লীত থাকে কম্পিউটাৰ ইঞ্জিনিয়াৰ তালৈকে বিদ্যুতৰ ছোৱালীজনী বোৱাৰী কৰি আনিম বুলি ভাবিছোঁ ল'ৰা ছোৱালীহালৰ যদি ইটোৱে সিটোক পচন্দ কৰে আৰু আমি মাক দেউতাক হালটো ৰাজিয়ে আছোঁ বিয়া পাতি দিবলৈ ভাবিছোন তোৰ ছোৱালীজনী পচন্দ হ'ব গাঁৱলীয়া সহজ সৰল ছোৱালী তই যেনেকুৱা বিচাৰিছ তেনেকুৱাই মা মই থাকোঁ দিল্লীত বাহিৰত থকা ল'ৰা ভাল বুলি ভাবে নে নাভাবে কোনো ঠিক নাই তুমি বা পাপা কোনোবা যোৱা হ'লে ভাল আছিলে মই এনেকৈ অকলে অচিনাকি এখন গাঁৱলৈ অচিনাকি মানুহে ঘৰলৈ যাবলৈ বেয়া পাইছোঁ মানুহ ঘৰ অচিনাকি নহয় তোৰ দেউতাৰ স্কুলীয়া বন্ধু তোৰ ককা যদি ইয়ালৈ ট্ৰেন্সফাৰ হৈ চাকৰি সূত্ৰে আহিব লগা নহ'লহেঁতেন আমিও এতিয়া সেইখন গাঁৱতে থাকিলোহেঁতেন তোৰ পাপা সৰুতে গুচি অহাৰ কাৰণেহে আমি এতিয়া টাউনীয়া হ'লো দেউতাই ছোৱালীজনী চাইছে মোলে ঠিক আছে তাকে ছোৱালীজনী চাবলৈ আমি সকলো এদিন গুচি গ'লে হ'ল আকৌ মোকনো তাত কিয় থাকিবলৈ পঠিয়াইছা আৰে যাচোন দেউতাৰে পঠিয়াইছে গাঁৱৰ পৰিৱেশত কেইদিনমান থাকি চাগে কিমান যে ভাল লাগে তহঁতৰ ইয়াতে জন্ম গাঁৱৰ পৰিৱেশ কেনেকুৱা কোনোদিন অনুভৱেই কৰিব পৰা নাই তই যাচোন গাঁৱত কেইদিনমান থাকি আগে এইখন চহৰৰ আকৌ তোৰ সেই দিল্লীৰ পলিউশ্যন যান্ত্ৰিকতা চিঞৰ বাখৰ সকলো পাহৰি যাবি চাবিচোন গাঁৱত কিমান শান্তি হ'ব দিয়া তোমালোকে কৈছা যেতিয়া মই বাৰু যাম কিন্তু মোৰ যদি ছোৱালীজনী পচন্দ নহয় বা গাঁৱত থাকি বেয়া লাগে মই কিন্তু নেক্সট ডে ঘৰলৈ গুচি আহিম আগত গৈ লৈচোন অহাটো ভাবিলিয়ে হেৰা শুনিছা এইফালে শুনচোন গৈছো ৰ'ব দেউতা মাক কিয় মাতিছিলা কিবা লাগে নি মোকে কোৱাচোন একো নালাগে হেৰি নহয় তোক যে কৈছিলোঁ সেইদিনা আলহী ল'ৰা এজন আহিব বুলি আজি আহি আছে এতিয়া অলপ আগত দত্তই ফোন কৰিছিলে মোলৈ আমাৰ ইয়ালৈ অহা নিৰিবিলি বাছখন যে সেইখনতে আহি আছে কেইটাত বাছখন ইয়াৰ পাইহি গম পাৱই নহয় চাৰিআলিলৈকে ওলাই যাবি তাৰ আকৌ ঘৰটো চিনি পোৱাত অসুবিধা হ'ব পাৰে নহয় আলহী আহিলে নেকি আজি হ'ব দিয়া মই লৈ আহিমগে বাৰু আজি আলহী ল'ৰাজন আহিব নেকি আহি আছে মই স্কুললৈ যাওঁ মই আকৌ আনিবগৈ নোৱাৰিম নহয় সেইকাৰণে মাজনীকে কৈছোঁ চাৰিআলিলৈকে ওলাই যাবলৈ অকলে আকৌ আহিবলৈ বেয়াও পাব পাৰে নহয় খোজকাঢ়ি একত আৰু তুমিও ধুনীয়াকৈ কিবা কিবি বনাই থবা দেই খাবলৈ দিল্লীত থকা ল'ৰা যি টি আকৌ নাখাবও পাৰে হ'ব দিয়ক আপুনি চিন্তা নকৰিব মই ধুনীয়াকৈ বনাম বাদ বাকী যিয়ে কথা নহওক লাগিলে আলহী শুশ্ৰূষা কৰাত যাতে আমাৰ ফালৰ পৰা একো কমি নহয় দেউতাকৰ কথা মতে যে আহিছে আকৌ আমাৰ ঘৰলৈ আপুনি অলপো চিন্তা নকৰিব আমি আলহী ভালকৈ শুশ্ৰূষা কৰিম ঠিক আছে দিয়া হ'ব মই আহিছোঁ এতিয়া মা দেউতাই মোক আনিবলৈ ক'লে হয় ল'ৰাজন জানো মই চিনি পাম কেলেনো নেপাবি চহৰৰ পৰা অহা বাছখনতনো আমাৰ গাঁৱত নামে কেইটা মানুহ দেখিলেই গম পাবি নহয় বাহিৰত থকা ল'ৰা দেউতাৰক নামটো সুধি ল'ব লাগিছিলে কি এনেকৈ চিনি নাপালে নামটোৱে সহায় হ'লহেঁতেন চোৱাচোন মই যে কিমান মূৰ্খ দেউতাক নামটোকে সুধিবলৈ পাহৰিলোঁ হ'ব দিয়া মই যোৱাৰ আগতে ফোন এটা কৰি দেউতাক সুধি ল'ম নামটো এনেকৈ আকৌ ঘপকৈ অচিনাকি মানুহক মাতি দিবলৈও বেয়া লাগে নহয় যদি আমাৰ চাৰিআলিতে এজন ল'ৰা নামে তেতিয়া বাৰু বেলেগ কথা সেইজনেই বুলি গম পাম যদি আকৌ 2-3জন নামে একেলগে মই কেনেকৈ গম পাম কোনজন যোৱাৰ আগতে দেউতালৈ ফোন এটা কৰি নামটো সুধি ল'ব লাগিব নহ'লে খেলি মেলি লাগিলে হ'লেই আৰু বোলে আলহী কাৰোবাক আনিব লাগিছিলে ঘৰলৈ লৈ আহিলোঁ কাৰোবাক হয় পাই সুধি ল'বি এতিয়া কিবা এটা বনাইছিলোঁ খাই লহি ঘৰ দুৱাৰবোৰ অলপমান চিজিল কৰিব লাগিব নহয় নতুন আলহী অহাৰ কথা হ'ব বোলা সোনকালে যাওঁ ৰ'বা বাছখন অহাৰ টাইম হ'লেই পালোহি আৰু লাহে লাহে যাওঁ তই যে উৰি আহিছ বাহ ল'ৰাই চাবলৈ আহিছে বুলি কৈছে নহয় একেবাৰে গাত ততেই নাই মাৰ খাবি আকৌ দিল্লীত থকা ল'ৰা তেওঁনো তাতে ছোৱালী এজনী নেপালে নে এই গাঁৱলৈ যে আহিছে ছোৱালী চাবলৈ তাকে কথাটো শুনাৰ পৰা ময়ো আচৰিত হৈছোঁ বাহিৰত থকা ল'ৰা বাহিৰৰে ছোৱালী এজনী চাই বিয়া পাতি ল'ব পাৰে কিয় বা গাঁৱৰ ছোৱালী বিয়া পাতিব বিচাৰিছে নাজানো নহয় ভালেই কথা দে তোক যদি পচন্দ কৰে ইয়াত নহয় দিল্লীত থাকিবলৈ পাবি এইজনী ব'ল এতিয়া সেইবোৰ কথা ভাবিব হোৱা নাই ল'ৰাই দেখা নাই মা আহি পালোহি বেছি টাইম নাই হোৱা নামিছোঁহে অলপ আগত এইজন লাগিছে কাৰণ আৰুতো ইয়াত কোনোৱে নাই হয় চাগে মাতি চাগেচোন যা নাই মা এতিয়ালৈকে মই কাকো দেখা নাই দেউতাই আহিব বুলি কৈছিলে জানো চাই লওঁচোন ৰ'বা এক্সকিউজ মি
অ' মা মই ৰাখিছোঁ এতিয়া, পাছত কথা পাতিম দিয়া। নীলিমজ্যোতি দত্ত হয়নে আপুনি? হয় মই নীলিম। মই সাগৰিকা আৰু এয়া মোৰ বান্ধৱী নয়না। হাই। হেল্ল'। আপুনি আমাৰ ঘৰলৈকে আহিছে। কেতিয়া নামিলে আপুনি বাছৰ পৰা? বেছি টাইম নাই হোৱা নহয়? নাই বেছি টাইম নাই হোৱা, এই 2-3 মিনিট আৰু। অঁ ঠিক আছে তেনেহ'লে ব'লক। ব'লা। কিমান দূৰ খোজকাঢ়িব লাগিব তোমালোকৰ ঘৰলৈ ইয়াৰ পৰা? বেছি দূৰ নহয়, 10 মিনিটৰ ভিতৰত পাই যাম। অ'কে ব'লা। ডেকা ল'ৰা কেনেকুৱা পাইছা আমাৰ ঘৰত থাকি? কিবা দিগদাৰ পালে ক'বা। তোমালোকৰ নিচিনা টাউনীয়া সা সুবিধাবোৰ নাই ইয়াত, অকণমান অসুবিধা পাবা। নাই আংকল, একো অসুবিধা পোৱা নাই, ভালেই লাগিছে থাকি। তোমাৰ দেউতাৰে মই একেবাৰে ল'ৰালিৰ বন্ধু, গম পোৱা নে? তোমালোকৰ পৰিয়ালটো চহৰলৈ গুচি নোযোৱা হ'লে আজি তুমি ইয়াতে খেলি মেলি ডাঙৰ হ'লাহেঁতেন। পাপাই আপোনালোকৰ কথা কৈ থাকে নহয়। সাগৰিকা, সাগৰিকা। খুৰা বহিছে? বহি আছো। এই আলহীৰ লগত কথা পাতিছো। তই চিনাকি হলি না আলহীৰ লগত? হ'লো, কালি ময়ো গৈছিলো নহয় এওঁক আনিবলৈ। তইও গৈছিলি হ'বলা, মই আকৌ এই অকলে গ'ল বুলিহে ভাবিছিলো। এই মোক মাতি পঠাইছিলে, আলহীক বোলে আজি গাঁওখন ফুৰাব। ময়ে কৈছিলো তাইক অকণমান আলহীক উলিয়াই নিবলৈ। ঘৰতে সোমাই আমনিয়ে লাগিব, চহৰীয়া ল'ৰা। নয়না আহিলি তই? নীলিম দা ব'লা অলপমান গাঁওখন ফুৰাই আনোগে তোমাক। ব'লা। আংকল বহক আপুনি। হেৰি ইহঁত ওলাই গ'ল নি? ওলাই গৈছে অলপ। নয়নাও আহিলে। ল'ৰাজন কেনেকুৱা পাইছে? বেয়া নহয় ন? ইমান শান্ত গহীন গম্ভীৰ। ল'ৰাজন বাৰু বেয়া নাই পোৱা দেই, ভালেই। তেনেহ'লে কথাবোৰ আগবঢ়াব পাৰি নেকি? ৰবা, সিহঁতৰ মনত আকৌ বা কি আছে? ঘপককৈ এনেকে কৈ দিবলৈ বেয়া নহয়। দত্তই ফোন কৰিছিলে মোলে। আমি আকৌ ডিচিশ্যন ল'ব নোৱাৰো নহয়, জানানে? ল'ৰা ছোৱালীৰ ওপৰতহে কথা। মোৰ কিন্তু ল'ৰাজন পচন্দ হৈছে। তোমাৰ পচন্দ হ'লেই নহ'ব নহয়, ছোৱালীও পচন্দ হ'ব লাগিব। আকৌ ছোৱালীকো ল'ৰাই পচন্দ কৰিব লাগিব, তেতিয়াহে কথাবোৰ আগবঢ়াব পাৰি। আমাৰ গাঁওখন কেনেকুৱা দেখিছা? ভাল লাগিছেনে তোমাৰ? ভাল লাগিছে, সেউজীয়া পৰিৱেশ সকলো ফালে। এইখন নৈ দেখিছা নহয়? বহাগ মাহত গৰু বিহুৰ দিনা সকলো গাঁৱৰ মানুহ ইয়ালৈকে আহে গৰু গা ধুৱাবলৈ। ৱাও, হয় নেকি? গোটেই গাঁৱৰ মানুহে ধুৱে ইয়াত? প্ৰায় সকলোৱে আহে। মাছ ধৰে নে ইয়াত? ধৰে। মাঘ বিহুত ভোজ খাবলৈ গাঁওবাসীয়ে ইয়াৰ পৰাই মাছ ধৰে। কেতিয়াবা আমিও আহো নহয় ইয়ালৈ বৰশী বাবলৈ। আৰু সেইফালে চোৱাচোন, সেই ধাননি পথাৰবোৰ দেখিছা? সেইবোৰ আধা আমাৰ আৰু আধা নয়নাহঁতৰ। দেখিছো, ধানবোৰ পকি আছে। তোমালোকে ধান দাব জানানে? গাঁৱলীয়া ছোৱালী হৈ ধান দাব নাজানিলে হ'বনে? জানো। নয়না, তুমি জানানে? জানো ময়ো। আমাৰ পথাৰ ওচৰতে নহয়, আমি দুইজনীয়ে ধান দাওঁহি একেলগে। চেছ। কি হ'ল? মোবাইলটো থাকি আহিলে নহয় ঘৰতে। তাতেনো কি হ'ল, থাকিলে আৰু। নহয় মই অনলাইনত কিবা এটা অৰ্ডাৰ দিছিল, আজি অহা কথা। ফোন আহি থাকিব নহয়, মইচোন নেপামেই। চাচোন, অলপ আগলৈকে মোৰ মনতে আছিলে। এই ঘৰৰে কাম দুটা কৰি দিলো আৰু ওলাই আহিবলৈ পালো নহয়, পাহৰিয়ে থাকিলো। মাকো ক'বলৈ পাহৰিলো। ফোন আহি আছে যদি ৰিচিভ নকৰিলেচোন বস্তুটো কেঞ্চেলেই হৈ যাব। মই পটককে ঘৰৰ পৰা আহোঁগেচোন দেই। নয়না, তই নীলিন্দাৰ লগত ইয়াতে ৰহ, মই পটককে মোবাইলটো লৈ আহোঁগে। হ'ব যা, সোনকালে আহিবি খালি। হ'ব। নীলিন্দা ইয়াতে ৰৈ দিয়ে নে আগলৈ গৈ থাকে? গৈ থাকো জানো, ইয়াতে অলপমান বহো নহ'লে। ঠিক আছে, বহক তেনেহ'লে। বহিম বাৰু। প্ৰথমে তুমি মোক এই আপুনি মাতাটো বন্ধ কৰাচোন। কিয়? আপুনি ক'লে বেয়া পায় নি? আপুনি বুলি মাতিলে বহুত ডাঙৰ যেন লাগে আৰু এনেও তুমিটোও ভাল লাগে শুনি। ঠিক আছে তেন্তে, মই তুমি বুলিয়ে ক'ম বাৰু দিয়া। পিছে নয়না, তোমাক কথা এটা সুধো, বেয়া পাবা নেকি? নাপাওঁ, সোধা। তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি? বয়ফ্ৰেণ্ড নাই বাৰু এতিয়ালৈকে। সঁচাকে কৈছানে? ইমান ধুনীয়া ছোৱালী আৰু বয়ফ্ৰেণ্ড নাই, বিশ্বাস নহয় কিন্তু। কিছে কয়? সঁচাকে কৈছো, নাই। কেনেকুৱা ল'ৰা বিচাৰা তুমি? মানে কেনেকুৱা ল'ৰা ভাল লাগে তোমাৰ? ভাল মানে কি আৰু, সহজ সৰল, বেছি উৎপত্তি হ'ব নালাগে, বেয়া বস্তু খাব নালাগে, কথাবোৰ বুজি পোৱা হ'ব লাগে। বাছ সিমানেই? টকা পইচা নাথাকিলেও হ'ব নেকি ল'ৰাজনৰ? টকা পইচা মানে কি আৰু, আজিকালিতো টকাৰে যুগ নহয় জানো। বহুত বেছি আশা নকৰো বাৰু, যিহেতু আমিও ইমান হাই ফাই ঘৰৰ ছোৱালী নহয়। নিজৰ প্ৰয়োজনীয়খিনি ল'ব পৰাকে, খাই বৈ ভালকে চলি থাকিব পৰাকে অলপমান টকা লাগে আৰু। ঠিকেই কৈছা, আজিকালি আৰু টকা নহ'লেতো চব মিছা। হাজাৰেই লাগিলে মানুহে কওক, তোমাৰ মৰমেই পেট ভৰিব, পইচা নহ'লেও হ'ব, কিন্তু সংসাৰখন পতাৰ পাছতহে আচল মজাটো ওলায়। তাকে। পিছে মই ইয়ালৈ কিয় আহিছো তুমি জানানে? জানো, সাগৰিকাক চাবলৈ আহিছে নহয় জানো? কথাটো একেবাৰে নোহোৱাও নহয়। মানে পাপা আৰু মাৰ খুব ইচ্ছা আছিল যে মই এজনী সহজ সৰল গাঁৱলীয়া ছোৱালীয়ে বিয়া পাতো। আপুনি মানে আপোনাৰ পাপা মাৰ কথা ৰাখিবলৈহে গাঁৱলীয়া ছোৱালী চাবলৈ আহিছে? আপোনাৰ নিজৰ ইচ্ছা নাই? তেনেকুৱা কথা নহয়, মোৰো ইচ্ছা আছে, সেইকাৰণেতো আহিছো। কিন্তু সাগৰিকাকে যে চাবলৈ আহিছো বুলি তাইকে বিয়া পাতিম, এনেকুৱা কোনো কথা নাই। মা পাপাক মই আহোঁতে কৈ থৈ আহিছো, মোৰ যদি ছোৱালী পচন্দ হয় তেতিয়াহে মই বিয়া পাতিম। তোমালোকে পচন্দ কৰিলা বুলিয়ে যে মই বিয়া পাতিম তেনেকুৱা কথা নহয়। পাছত কিন্তু তোমালোকে মোক একো ক'ব নোৱাৰিবা যদিহে মোৰ ছোৱালীজনী পচন্দ নহয়। আৰু অকল মোৰ পচন্দৰ বুলিয়ে কথা নাই, ছোৱালীৰো পচন্দ হ'ব লাগিব। আচ্ছা, পিছে এতিয়া সাগৰিকা কেনেকুৱা লাগিছে? সুধিছো আৰু দেই, বেয়া আকৌ নাপাবা। নাই, বেয়া কিয় পাম?
মোৰ মতে কোনো ছোৱালীয়ে বেয়া নহয়, সকলো ভাল। সাগৰিকা ভাল, তুমিও ভাল, খালি পচন্দ অপচন্দ বুলি কথা এটা আছে আৰু। সাগৰিকা এজনী ভাল ছোৱালী, মোৰ বেয়া নাই লগা। কিন্তু বুলি কৈ ৰৈ গলা যে? কেনেকৈ কওঁ তোমাক? সাগৰিকাক ভাল লাগিছে, কিন্তু কিয় নাজানো সাগৰিকাতকৈ তোমাক বেছি ভাল লাগিছে। আৰু এই ভাল লগা কেৱল ভাল লগা হৈ থকা নাই, মই হয়তো সাগৰিকা নহয়, তোমাৰ প্ৰেমতহে পৰিছোঁ। কি ভাবিছানো ইমানকে ৰৈ গলা যে? একো ভবা নাই, এনেই আৰু। সাগৰিকা এজনী ভাল ছোৱালী, আমি সৰুৰে পৰা একেলগে থকা। তাইৰ সকলো কথাই মই জানো। তাইৰ লগত যদি আপোনাৰ বিয়া হয়, সংসাৰখন বৰ ধুনীয়াকৈ চলাই নিব পাৰিব তাই। এজনী বুজা ছোৱালী, আপোনালোকৰ ঘৰৰ দায়িত্ব ভালকৈ পালন কৰিব পাৰিব তাই। বাৰু সাগৰিকাৰ কথা গম পালো। আৰু তুমি বেয়া নেকি? তোমাৰ কথা নোকোৱা? মই আকৌ মোৰ নিজৰ কথা কি ক'ম? সাগৰিকাক সুধিব মই কেনেকুৱা। মই যেনেকৈ তাইৰ কথা কৈছো, তাই যদি মোৰ কথা কয় তেনেহ'লে গম পাব আৰু মই ভাল নহ'লে আৰু বেয়া। মাংসটো আমি বনাম কিন্তু। বনাবি। দেউতাৰ হত যে ইমান সময় অহা নাই, ল'ৰাটোকনো ক'ত ফুৰাবলৈ লৈ গৈছেগে নাজানো আৰু। নিয়ক দিয়া অলপ উলিয়াই নিছে। নয়না, তই ঘৰত কলি নহয় ইয়াতে ভাত খাম বুলি? ক'লো। মা, এইক অকল ভাত খুৱাই নহয়, আজি ৰাখিছো। মই ফোন কৰি ক'লো এই ঘৰত। হ'ব দে, থাক, ভালেই কথা। মা, আমি ৰুমলৈ যাওঁ দেই। তোমাৰ ভাত হ'লে মাতি দিবা, আমি মাংস বনামহি। ৰচোন, কলৈনো যাওঁ? কথা এটা শুনচোন। কি কোৱা? ঐ নীলিম ইয়ালৈ কিয় আহিছে তহঁতিতো জানোৱেই। মাজনী, তোৰ কেনেকুৱা লাগিছে নীলিমক? দেউতাৰে মোৰে বেয়া নাই লগা, কিন্তু ল'ৰাটো ব্যৱহাৰ পাতিয়ে কথাই বতৰাই ভাল। বাকী যি কথাৰ কাৰণে আহিছে সেইবোৰ কথা আমি ডাঙৰে আগবঢ়াব পাৰো নেকি? মা, মানে ল'ৰাজন বাৰু মোৰো বেয়া নাই লগা, কিন্তু তেওঁ বা এতিয়া মোক লৈ কি ভাবিছে সেইটো এতিয়া আকৌ ঘপককৈ আমি সুধি দিব নোৱাৰো নহয়। মাক দেউতাকেহে সুধিব পাৰিব, বা সি হ'লেও মাক দেউতাককহে ক'ব। তোৰ ফালৰ পৰা তই কচোন মোক। তাক বাৰু মাক দেউতাকে এনেও সুধিব। তেওঁ যদি মোক বিয়া কৰাবলৈ ৰাজি, মোৰ ফালৰ পৰা একো আপত্তি নাই। মা, আয়ো হয় নি? তোৰ পৰা এনেকুৱা এটা উত্তৰ পাম বুলি আশা কৰিছিলো পাই। ভালেই হৈছে দে, মই দেউতাৰক কম কথাটো। মা, এতিয়া নকবা। নীলিম দাই যেতিয়া আমাক একো কোৱাই নাই, আমাৰ ফালৰ পৰা আগতীয়াকে কথাটো উলিয়াই দিলে বেয়া হ'ব নহয়। আৰু দুদিনমানৰ পাছত তেওঁ যাবগৈ। ঘৰৰ মানুহক কি কয় চাই লোৱা। সেইটোও হয় বাৰু। নয়না, তোৰ কেনেকুৱা লাগিছে কচোন ল'ৰাটো? আমাৰ ইজনীৰ লগত মিলিবনে? মিলিব আকৌ, কেলে নিমিলিব? এইকেইদিন কথা বতৰা পাতি ভাল যেনে লাগিছে ল'ৰাজন। তাকেহে, আমি ভালেই পাইছো বাৰু। এতিয়া ল'ৰাই বা কি পাইছে আৰু ঘৰলৈ যোৱাৰ পাছত ক'লেহে গম পাম আৰু। কিয় বেয়া পাব? আমাৰ কিবা সাগৰিকা বেয়া নেকি? সাগৰিকা। নয়না, মই কাইলৈ যামগে নহয়, মোলৈ মনত পৰিবনে তোমাৰ? পৰিব আকৌ, কিয় নপৰিব? সাগৰিকাই বহুত মিছ কৰিব তোমাক। আৰু তুমি নকৰা? মই মানে নয়না, তোমাৰ নাম্বাৰটো দিবা, কথা পাতিম। ঠিক আছে, দিম বাৰু। শুনাচোন, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা কোৱাচোন? নয়না, তুমিতো জানাই মই ইয়ালৈ কিয় আহিছিলোঁ। মা পাপাৰ কথা ৰাখিবলৈকে মই সাগৰিকাক চাবলৈ আহিছিলোঁ। কিন্তু এতিয়া মোৰ বেলেগকহে ভাল লাগিছে। বেলেগক ভাল লাগিছে? মানে সাগৰিকাক পচন্দ হোৱা নাই তোমাৰ? বেলেগ কাৰোবাক পচন্দ হৈছে? কোন সেয়া? মোৰ অকাই পকাই কোৱাৰ অভ্যাস অকণো নাই। মই যি কওঁ চিধাকে কওঁ, তুমি বেয়া নাপাবা। সাগৰিকা এজনী ভাল ছোৱালী, আৰু তাইক যিয়ে বিয়া কৰাব অভিয়াছলি সেই ল'ৰাজনো বহুত ভাগ্যৱানেই হ'ব। কিন্তু মই সেই ল'ৰাজন হ'ব নিবিচাৰোঁ, কাৰণ মোৰ তোমাক ভাল লাগিছে, আৰু মই তোমাকহে মোৰ জীৱনসংগী কৰিব বিচাৰিছোঁ। কি কৈছা তুমি এইবোৰ? তোমাৰ মোক পচন্দ হৈছে? নয়না, মোৰ তোমাক ভাল লাগিছে। তোমাক মই বিয়া কৰাব বিচাৰোঁ। তোমাৰ কিবা আপত্তি আছে নেকি? নীলিন্দা, তুমি এইবোৰ কি কৈছা? তুমি ইয়ালৈ আহিছিলা সাগৰিকাক চাবলৈ, আৰু তাইক পচন্দ নোহোৱাৰ কি কথা আছে? তাই এজনী ভাল ছোৱালী। তোমাক মই আগতো কৈছো, তুমি মোৰ বান্ধৱীক চাবলৈ আহিছা আৰু বিয়াৰ প্ৰস্তাৱ দিছা মোক। নাই, এয়া কেনেকৈ সম্ভৱ? মই তোমাৰ লগত সংসাৰ কৰিবলৈ গৈ মোৰ বান্ধৱীক দুখ দিব নোৱাৰো। তাই মোৰ সৰুকালৰ বান্ধৱী। তাইও হয়তো তোমাক পচন্দ কৰিছে, আৰু তেনে ক্ষেত্ৰত মই তোমালোকৰ মাজত সোমাই? নাই, এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। নীলিন্দা, তুমি তেনেকুৱা নকৰিবা। সাগৰিকাৰ মনটো ভাঙি নিদিবা। তুমি সাগৰিকাক চাবলৈ ইয়ালৈ আহিছিলা, তুমি তাইকে বিয়া পাতিব লাগিব। কাৰোবাক ভাল পোৱা, কাৰোবাৰ প্ৰেমত পৰা, এয়া নিজৰ হাতত নাথাকে নয়না। ইয়ালৈ আহোঁতে ময়ো ভবা নাছিলো মই যিজনী ছোৱালীক মোৰ মা দেউতাৰ কথা মতে চাবলৈ আহিছোঁ, তাইক নহয় মোৰ বেলেগকহে পচন্দ হ'ব। কিন্তু তোমাক লগ পাই এনে লাগিল যেন সাগৰিকাক নহয়, ভগৱানে তোমাকহে মোৰ কাৰণে সৃষ্টি কৰিছে। মই তোমাক ভাল পাই পেলাইছো নয়না। তুমি এনেকুৱা নকৰিবা নীলিন্দা। সাগৰিকা আৰু মোৰ মাজৰ বন্ধুত্বখিনি শেষ নকৰিবা তুমি এইবোৰ কথা কৈ। মই তাইক কেতিয়াও দুখ দিব নোৱাৰো। তাই পচন্দ কৰা ল'ৰাজনৰ লগত মই কেতিয়াও বিয়া হ'ব নোৱাৰো। তাৰ মানে তুমি কি ভাবিছা নয়না? মোৰ যাক পচন্দ হোৱা নাই মই তাইক মোৰ লাইফ পাৰ্টনাৰ বনাওঁ, আৰু যাক ভাল লাগিছে, যাৰ প্ৰেমত পৰিছোঁ, তাইক মোৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াওঁ। চোৱা, মই ইয়ালৈ আহিছিলোঁ সাগৰিকাক চাবলৈ, আৰু যদি পচন্দ হয় তাইক বিয়া কৰাম। মা দেউতাই সেইটোৱে বিচাৰিছিল। এতিয়া মই সাগৰিকাক নহয় তোমাক বিয়া পাতিব বিচাৰোঁ। তোমাৰ যদি কিবা আপত্তি আছে তুমি মোক খোলাকৈ কৈ দিয়া, মই কাকো আমনি নকৰোঁ, মই ইয়াৰ পৰা গুচি যাম। কিন্তু এটা কথা মনত ৰাখিবা, তোমাৰ প্ৰতি মোৰ যি ভাল পোৱা এয়া সঁচা। তোমাক মই জোৰ জবৰদস্তি মোৰ কৰি ল'ব নিবিচাৰোঁ, কিন্তু মই সাগৰিকাকো নিজৰ কৰি ল'ব নোৱাৰোঁ, কাৰণ মই তোমাক ভাল পাওঁ নয়না। এয়া কি শুনিছোঁ মই? নীলিম নাই নয়নাক ভাল পায়? কথাবোৰ ভালকৈ ভাবি চাবা নয়না। নীলিম দা, শুনাচোন।
কালি নীলিমদাই কোৱা কথাবোৰ সাগৰিকাক কওঁ নে নকওঁ? তাইতো পচন্দ হৈছিলেই, কিন্তু নীলিমদাইহে এইবোৰ খেলি মেলি কৰি দিলে। তেওঁ বাৰু মোক কেনেকৈ পচন্দ কৰিব পাৰে সাগৰিকাক চাবলৈ আহি? এইখিনি কথা যদি মই তাইক কওঁ, তাই বা কি বুলি ভাবে? মোকেই যদি বেয়া পাই যায় তাই? কিন্তু নোকোৱাকেনো থাকোঁ কেনেকৈ? তাইকতো মই সকলো কথা কওঁ। তেওঁ আজি ৰাতিপুৱাই গ'লগৈ। মোক সাগৰিকাই মাতিছিলে চাৰিআলিলৈকে থৈ আহিবলৈ, মইহে নগ'লো। কি বুলিনো যাওঁ, কালিৰ পৰা মনটোৱে ভাল লগা নাই। অ' নয়না, কি কৰিছ তই ইয়াত? অ' সাগৰিকা, এই হাঁহ কুকুৰাবোৰে বাৰীখন খুচৰি পেলাইছে অ', তাকে খেদি আছিলোঁ। অথনি নীলিমদাক অকণমান আগবঢ়াই থৈ আহিমগৈ বুলি তোক মাতিছিলোঁ, তই নগ'লি কিয়? কি কামতনো ইমান বিজি আছিলি? আছিলে অ' কাম এটা। আচোন ভিতৰতে বহি, মই মুখ হাতকেইটা ধুই লওঁ। নয়না ৰচোন। কি ক? তোক নীলিমদাই ভাল পায়? কি? তই কেনেকৈ গম পালি? তাক আজি গাড়ীত উঠাবলৈ যাওঁতে সি মোক সকলো কথা কৈছে। আৰু মই আজি নহয়, কালিয়ে এই কথাখিনি গম পাওঁ। কালি যেতিয়া নীলিমদাই তোক কথাখিনি কৈ আছিল, মই সকলো শুনিছিলোঁ। সাগৰিকা, মই তোক কথাখিনি নোকোৱাৰ কাৰণে তই বেয়া পাইছ নেকি? আচলতে মই ক'ম বুলিয়ে ভাবিছিলোঁ, কিন্তু তই বেয়া পাবি বুলিয়ে মোৰ সাহস হোৱা নাছিল কথাখিনি ক'বলৈ। চা সাগৰিকা, নীলিমদাইহে মোক ভাল পাওঁ বুলি কৈছে, মই তাক একো নাই কোৱা। তই ইমান ভয় খাইছ কিয়? তোৰ গাত একো দুখ নাই, মই জানো নহয়। নয়না, তোক মিছাকৈ নকওঁ, নীলিমদাক মোৰ ভাল লাগিছিল, কিন্তু নীলিমদাৰ ভাল লাগিছে তোক। কালি যেতিয়া নীলিমদাই তোক কোৱা কথাখিনি শুনিলোঁ, মোৰ মনটো বহুত বেয়া লাগিছিল। ৰুমত সোমাই কোনেও নেদেখাকৈ চকুলো টুকিছিলোঁ। দুখ লাগিছিল, মোক চাবলৈ অহা ল'ৰাজনে তোক পচন্দ কৰিছে। কিন্তু সেই দুখ খন্তেকীয়া। কিছু সময় কথাবোৰ ভাবিলোঁ। যিজন ল'ৰাই মোক চাবলৈ আহিছিলে, সেই ল'ৰাজনে মোৰ বান্ধৱীক পচন্দ কৰিছে। ইয়াত মই দুখী হোৱাৰ কাৰণ কি থাকিব পাৰে? মই সুখীহে হ'ব লাগে। মোৰ সৰুকালৰ বান্ধৱীজনী কোনোবাই পচন্দ কৰিছে, বিয়াৰ প্ৰস্তাৱ দিছে, ভালপোৱাৰ প্ৰস্তাৱ দিছে। চা নয়না, মই বেয়া পাম বুলি বা আমাৰ বন্ধুত্ব শেষ হ'ব বুলি তই নীলিমদাৰ নিচিনা ভাল ল'ৰা এটা নেহেৰুৱাবি। এইকেইদিনটো তাৰ লগে সংগে থাকি তই গম পাইছই সি যে এটা ভাল ল'ৰা। সাগৰিকা, তই এইবোৰ কি কৈছ? তোৰ মনত দুখ দি মই নীলিমদাৰ হ'ব নোৱাৰোঁ। লাগিলে তেওঁ যিমানেই ভাল নহওক কিয়, তাক আমি কালি বা পৰহিহে লগ পাইছোঁ, কিন্তু আমাৰ বন্ধুত্ব সৰুকালৰে, আৰু কাৰোবাৰ কাৰণে আমাৰ এই বন্ধুত্ব শেষ কৰিব নিবিচাৰোঁ মই। তই যদি সঁচাকৈ আমাৰ বন্ধুত্ব শেষ কৰিব বিচৰা নাই, তেনেহ'লে নীলিমদাক তই নিজৰ কৰি ল, তাৰ বিয়াৰ প্ৰস্তাৱটো মানি ল। তোৰ আৰু নীলিমদাৰ যদি বিয়া হয়, মই সকলোতকৈ সুখী হ'ম। কাৰণ আজি তাৰ চকুত তোৰ প্ৰতি থকা সঁচা ভালপোৱাখিনি দেখিছোঁ নয়না। সি তোক বহুত ভাল পায়। তই যদি তাৰ জীৱন সংগী হ, সি বহুত সুখী হ'ব। সিটো মোক আগৰ পৰাই ভাল নাপায়। মোক চাবলৈ আহিছিলে, পচন্দ নহ'লে বছ, কথা সিমানেই। ইয়াত আৰু ইমান চিন্তা কৰিব লগা কি কথা আছে? ল'ৰাই ছোৱালী চায়েই, ছোৱালীয়েও ল'ৰা চায়, পচন্দ হ'লেহে বিয়া পাতে। কিন্তু তোক সি ভাল পায়। তাৰ মাক দেউতাকৰ কথা মতে সি মোক চাবলৈ আহিছিলে আৰু পচন্দ কৰা হ'লে বিয়া পাতিলেহেঁতেন। কিন্তু তোক সি ভাল পায় আৰু ভাল পাই বিয়া কৰাব বিচাৰিছে। চাচোন তই কিমান লাকি। এই প্ৰস্তাৱ তই মানি ল নয়না, মই তোৰ লগত সদায় আছোঁ। আৰু এটা কথা, মই মোৰ মা দেউতাক অলৰেডি সকলোখিনি কথা ক'লোৱেই। কি? তোৰ মা দেউতাক ক'লি এইখিনি কথা? ইচ, কেলে ক'লি বাৰু? তেওঁলোকে কি ভাবিছে চাগে? একো ভবা নাই, মা দেউতায়ো ভাল পাইছে। মায়ে কৈছে তহঁত দুইজনী মোৰ ছোৱালী। নয়নাৰ যদি কোনো আপত্তি নাই, নীলিমৰ মাক দেউতাকক কথাখিনি জনাই তোৰ মা দেউতাৰ লগত আমাৰ মা দেউতাই কথা পাতিম বুলি কৈছে। কিন্তু এই সম্পৰ্ক জানো নীলিমদাৰ মাক দেউতাকে মানি ল'ব? কিয় নল'ব? কিয় মানি নল'ব? নীলিমদাই ইয়ালৈ অহাৰ আগতে ঘৰত কৈ থৈ আহিছে, যদি তাৰ ছোৱালীজনী পচন্দ নহয় সি বিয়া নাপাতে। নীলিমদাই যোৱাৰ আগতে বাৰে বাৰে কৈ গৈছে তোক ফোন নাম্বাৰটো দিবলৈ। সি তোৰ এটা ফোনৰ কাৰণে ৰৈ থাকিব। তই এবাৰ তালৈ ফোন কৰি চা আৰু কথাবোৰ ভাব। আকৌ কৈছোঁ, নীলিমদা বেয়া ল'ৰা নহয়, তই সুখী হবি তাৰ লগত। কথা পাতিবিনে তাৰ লগত? ফোন কৰিবিনে তাক এবাৰ? কালিৰ পৰা মনটো বৰ গধুৰ হৈ আছিলে। কথাবোৰ তই গম পালে কিজানি আমাৰ বন্ধুত্বটো শেষ হৈ যায়, এইটো ভাবিয়েই মনটো বেয়া লাগি আছিল। তোৰ মুখেৰে এই কথাখিনি শুনি আজি মনটো পাতল লাগিছে। ফোন নাম্বাৰটো দিবি, মই কথা পাতিম আৰু কথাবোৰ ভাবি চাম। কিমান যে ভাল লাগিব তোক কইনাৰ সাজত। তই নীলিমদাৰ কইনা হবি আৰু মই হ'ম তোৰ সখী। তই বিয়া হৈ গ'লে যে মই একেবাৰে অকলশৰীয়া হৈ যাম, আৰু তাতে তই ওচৰতোতো নাথাক লগ পাই থাকিবলৈ। বিয়া কৰাই তোক নীলিমদাই দিল্লীলৈহে লৈ যাব। যিমানেই দূৰত নাথাকো কিয় মই, আমাৰ এই বন্ধুত্ব কেতিয়াও দূৰত্বই শেষ কৰিব নোৱাৰে। তই মোৰ ভাল বান্ধৱী আছিলি, হয়, আৰু আগলৈ হৈ থাকিবি, লাগিলে আমি য'তেই নাথাকো কিয়।